নমস্কাৰ বন্ধুসকল নমস্কাৰ বন্ধুসকল আমি আজি আমাৰ গাঁৱলৈ আহিছোঁ ৰজামায়ং এখন বিখ্যাত জাগা যাদুমন্ত্ৰ বুলি মায়ং পৃথিৱী বিখ্যাত আৰু এখন ঐতিহাসিক জাগা হয় হিষ্ট্ৰিকেল জাগাও হয় মায়ঙৰ ইফালে বুঢ়ামায়ং বুলি অঞ্চলত এছিয়াৰ চাগে সবচে দীঘল শিলালিপি এখন আছে আৰু ইয়াৰে গণেশ মন্দিৰ এটাও আছে সেইটোও বহুত পুৰণা হয় আৰু অতি প্ৰাচীন হয় কিন্তু আজি আমি মায়ঙৰ আমাৰ পথাৰ যিখন আমাৰ পথাৰ য'ত আমি খেতি কৰি আছোঁ সেই বাগানখন অকণ দেখাব বিচাৰিছোঁ ধুনীয়া খেতি কৰিছে এয়া আপোনালোকে চাওক একদম ৰঙালাও খেতি মাজত ৰঙালাও খেতি আমি ৰঙালাও খেতিৰ মাজত আছোঁ এনেই সৰুকৈ এইবাৰ আৰম্ভ কৰিছোঁ এই সেই আমাৰ দূৰত আমাৰ ফাৰ্ম হাউচ সৰুকৈ ফাৰ্ম হাউচ বনাইছোঁ আৰু সেইখন গাঁও আমাৰ গাড়ী এই ৰঙালাওৰ সাগৰৰ মাজত প্ৰিয়ম এটা ডাঙৰ ৰঙালাও বিচাৰি পাইছে এইটো আছে প্ৰকাণ্ড ৰঙালাও কেনেকুৱা দেখা এইটো ধুনীয়া ডাঙৰ ৰঙালাও দিয়া প্ৰিয়ম তাৰ ওচৰতে আছে পোৱালি এটা এতিয়া বৰ ডাঙৰ ৰঙালাও এটা আমি পালোঁ ইয়াৰ মাজত বিচাৰি আৰু ভিতৰত সৰু সৰুকৈ অনেক ৰঙালাও আছে সৰুকৈ আছে একদম লুকাই আছে যাতে মানুহৰ নালাগে বাহ ভাল লাগিলে দেই খেতিৰ এটা বেলেগ আনন্দ আছে ন প্ৰিয়ম বহুত ধুনীয়া লাগিলে এইখন আমাৰ বাৰীখন খেতিখন এয়া আমাৰ মায়ং সুন্দৰ পৰিৱেশ সেইফালে আমাৰ কলৰ বাৰী সূৰ্যটো ওলাই আছে সেইফালে ধুনীয়া মায়ে এইফালে কিবা গছৰ পুলি ৰুব ধৰিছে আৰু এইখন ধুনীয়া ছানছেট আহিছে ধুনীয়া ৰঙালাও খেতিৰ মাজত আমি আছোঁ সকলোৱে বন্ধৰ দিনবিলাকত এনেকৈ যাব প্ৰকৃতিৰ লগত নিজকে কানেক্ট কৰিব আৰু ভাল লাগে প্ৰকৃতিৰ লগত কানেক্ট কৰি মাইণ্ড আৰু মন ফ্ৰেছ হৈ যায় আজিকালি আমাৰ মডাৰ্ণ নিজৰ যিবোৰ ষ্ট্ৰেছ ৰিলেটেড প্ৰব্লেম আছে আমাৰ সকলোৰে আছে ষ্ট্ৰেছ চবৰে ষ্ট্ৰেছ নাইকিয়া হৈ যায় সেইবোৰ ষ্ট্ৰেছবোৰ নাইকিয়া হৈ যায় আমি সকলোকে শুভকামনা দিলোঁ গুড হেল্থ ভাল সুস্থ হৈ থাকক আৰু সকলোকে আমি আমাৰ যিমান বন্ধুবৰ্গ আছে সকলোকে আমি ভোগালী বিহুৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি দিলোঁ সকলোৰে বিহু ভাল যাওক আহিবলগা দিনবিলাক সকলোৰে কাৰণে শুভ আৰু আনন্দময় হওক হেপী বিহু হেপী বিহু বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ শুভেচ্ছা থাকিল